Learn how to write capital letters. Take a copy with a pencil. Do not write with a pen. মইনাহঁত, আজি তোমালোকক মই ইংৰাজীৰ কেপিটেল লেটাৰ মানে বৰফলা আখৰবোৰ কেনেদৰে লিখিব লাগে সেই বিষয়ে শিকাম। ইয়াৰ বাবে তোমালোকে প্ৰথমে এনেদৰে 4ডাল আঁচ থকা এখন বহী ল'ব লাগিব আৰু লগতে এডাল পেঞ্চিল আৰু এটুকুৰা ৰবৰ ল'ব লাগিব। মই সাধাৰণতে যিবিলাক কমপ্লিকেটেড কাৰ্চিভ মানে বৰ বেছি পকোৱা আখৰ বুলি কোৱা হয়, যিবিলাক পকোৱা আখৰ ইংৰাজী যিবিলাক পকোৱা আখৰ, সেই পকোৱা আখৰবিলাক প্ৰথমে দেখিবলৈ নিশিকাওঁ। এনে সাধাৰণভাৱে আমি যিবিলাক বৰফলা আখৰ লিখোঁ সেইবিলাকে কেনেদৰে লিখিব লাগে তাকে শিকাম। কাৰ্চিভবিলাক কথাটো বেলেগ, সেইবিলাক মই পাছত শিকাম। কিন্তু প্ৰথমে আমি আমাৰ এই সাধাৰণ বৰফলা আখৰবিলাক লিখিবলৈ শিকাটোৱে বেছি প্ৰয়োজন বুলি মই ভাবোঁ। এতিয়া তোমালোকে মন দি চাবা কেনেদৰে লিখিব লাগে। যিহেতু তোমালোকে ইয়াত দেখিছা ইয়াত 4ডাল আঁচ আছে, এই 4ডাল আঁচৰ প্ৰথম 1, 2, 3 এই 3ডালৰ ভিতৰতে আমি বৰফলা আখৰবিলাক সদায় লিখিব লাগে। এতিয়া মই আখৰবিলাক লিখি দেখাইছোঁ আৰু ইয়াৰ প্ৰতিটো পাক মই কেনেদৰে দিছোঁ তোমালোকে সেইটো ভালদৰে মন কৰিবা। বিশেষকৈ আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয়সমূহত এই ইংৰাজী আখৰবিলাক লিখোঁতে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে এনে অসুবিধাবিলাক আঁতৰ কৰিব পৰাকৈ মই এটা প্ৰচেষ্টা এনেদৰে হাতত লৈছোঁ। তাৰ বাবে মোৰ এই চেনেলটো আপোনালোকে চাই থাকিব। ইয়াত সকলোবিলাক গণিতৰ, ভাষা, পৰিৱেশ, ইংৰাজী সকলো সমস্যাবিলাক আমি উপস্থাপন কৰিম। এতিয়া প্ৰথমে তোমালোকে চোৱা ইয়াত এই আখৰটো আমি কেনেদৰে লিখিব লাগিব। প্ৰথমতে এনেকৈ কৰি যেনেকৈ মই লিখিছোঁ তোমালোকে তেনেদৰে লিখিবলৈ চেষ্টা কৰিবা। এ, তাৰপিছত আহিলে বি, তাৰপিছত আহিলে চিটো এনেকৈ এইটো আঁচৰ পৰা এইটো আঁচলৈ এনেকৈ লিখিব লাগিব চি। তাৰপৰা ডি আখৰটো প্ৰথমে এডাল দি ল'বা আঁচডাল, তাৰপিছত এনেকৈ এনেকৈ মানে এই দুডাল যে আঁচ আছে এই আঁচকেইডালৰ বাহিৰলৈ আখৰকেইটা তোমালোকে নিব নালাগিব। ইয়াতো এই আখৰটোকে চোৱা, এই আখৰটোৱে এই আঁচডালৰ বাহিৰলৈ যোৱা নাই আৰু এই আঁচডালৰ তললৈ যোৱা নাই। ঠিক 1, 2, 3 এই আঁচ 3ডালৰ ভিতৰতে প্ৰতিটো আখৰ সোমাই আছে আৰু প্ৰতিটো আখৰ লিখিলে তোমালোকে এনেদৰে লিখিব লাগিব A B C D। তাৰপিছত আহিলে ই, তাৰপিছত আহিলে F, তাৰপিছত আহিলে G, তাৰপিছত আহিলে H, তাৰপিছত আহিলে I, এনেকৈ লিখিব লাগিব I আৰু J, তাৰপিছত আহিলে K, ইয়াৰ পিছত আহিলে L, ইয়াৰ পিছত আহিলে M, তাৰপিছত আহিলে N, তাৰপিছত আহিলে O, P, Q, তাৰপিছত আহিলে R,
এছ, তাৰপিছত আহিলে টি, তাৰপিছত আহিলে ইউ, ইয়াৰ পিছত লিখিবা ভি, এনেদৰে ভি, ডাব্লিউ, এক্স, ৱাই, জেড, এনেদৰে। ইয়াত আখৰবিলাক চোৱাচোন, প্ৰতিটো আখৰে এই 3ডাল আচৰ ভিতৰতে সোমাই আছে। এইটো চোৱা, এইটো চোৱা, এইটো চোৱা, এনেদৰে তোমালোকেও লিখিবলৈ যত্ন কৰিবা। ইয়াতে এটা মই কথা কৈ থওঁ, মই কোনো বেকগ্ৰাউণ্ডত মিউজিক বজোৱা নাই, ওচৰৰ নামঘৰত নাম হৈ আছে আৰু সেই নামৰ শব্দবিলাকে ইয়াত আহিছে। ইয়াৰ বাবে আপোনালোকে বেয়া নাপাব। এতিয়া আমি এই আখৰখিনি লিখোঁতে এটা তোমালোকে নিয়ম অৱলম্বন কৰিবা। ইয়াত প্ৰথমে এই আখৰটা লিখি ল'বা, এনেদৰে এই আখৰটা লিখিবা, এ, আৰু ইয়াৰ পোনে পোনে যিবিলাক আঁচ আছে, এই আঁচটো তোমালোকে কেৱল এই আখৰটোকে এনেদৰে লিখি যাবা, এনেদৰে লিখি যাবা। এই আখৰটো এনেদৰে মই বি লিখি দিছিলোঁ, এই আখৰটো লিখিবা এনেকৈ, আকৌ এ, এনেদৰে এই গোটেই শাৰীটোত এই আখৰে লিখিবলৈ যত্ন কৰিবা। পিছৰ লাইনটোত তোমালোকে বি আখৰটো এনেদৰে লিখি ল'বা আৰু গোটেই শাৰীটো কেৱল বি আখৰে লিখিবা। সেইদৰে চি লিখি ল'বা এনেদৰে শাৰীটোত আৰু গোটেই শাৰীটো চিয়ে লিখিবা। এনেদৰে লিখি যাওঁতে তোমালোকৰ এটা অভ্যাস হ'ব। পাছলৈ যেতিয়া সম্পূৰ্ণ উকা কাগজত য'ত এই আঁচবিলাক নাথাকে তেনেকুৱা কাগজত লিখোঁতে এই সমস্যাবিলাক সন্মুখীন নোহোৱা। আখৰবিলাক সৰু ডাঙৰ নহয়, সমান হৈ যাব। বিশেষকৈ আমি হাতৰ আখৰ লিখোঁতে কেপিটেল লেটাৰটো খুব কমেই ব্যৱহাৰ কৰোঁ। কিছুমান ক্ষেত্ৰত দৰকাৰ হয়, যেনে বাক্যটো আৰম্ভণিত মানুহৰ নামৰ আগত, উপাধিৰ আগত এইবিলাক কেপিটেল লেটাৰ লাগে। কিন্তু বিশেষকৈ আমাক স্মল লেটাৰটো বেছি দৰকাৰ, সৰু ফলা। ইয়াৰ পিছৰটো ভিডিঅ'ত মই তোমালোকক সৰু ফলা আখৰটো কেনেদৰে লিখিব লাগে সেইবিলাক সুন্দৰকৈ দেখুৱাই দিম আৰু তোমালোকে অনুশীলন কৰিবা, ঘৰতে ধুনীয়াকৈ পাৰিবা। Please like, share and subscribe this channels for more videos. আৰু অধিক ভিডিঅ' পাবৰ বাবে আপোনালোকে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।